আজিকালি ফেচবুকত দুই এটা ভিডিঅ' দিয়াৰ কাৰণে আমাৰ মাৰ খুব সুবিধা হৈছে কিয় জানেনে এয়া ৰাতিৰ সাজলৈ বুলি মাংস আনিলে আৰু মায়ে কি কৈছে বোলে বনাচোন তই মাংসটো বনোৱাও হ'ব লগতে তোৰ ভিডিঅ' এটাও হ'ব ইমান ধুনীয়াকৈ মানে ভিডিঅ'টোৰ লোভো দিছে এতিয়া মাংস নবনোৱাকৈ আৰু ভিডিঅ' নকৰাকৈনো কেনেদৰে থাকোঁ এইফালে প্ৰথমতে মাংসখিনিত মছলা পাতি সানি লৈছোঁ সদায় দিয়া মছলাখিনিয়ে দিছোঁ আৰু লগতে মাত্ৰ দৈ 3 চামুচ দিছোঁ আৰু এইফালে বিলাহী পিঁয়াজ আদা এইবিলাকো কাটি লৈছোঁ কাটি লোৱা নাই আচলতে এইখিনি মই আজি পিহনাত দি ৰুকি লৈছোঁ তাৰপিছতে এইফালে মাংস বনালোৱে আৰু প্ৰথমতে ৰঙা জলকীয়া তাৰপিছত পিঁয়াজ দি ৰঙচুৱাকৈ ভাজি লৈছোঁ আৰু তাৰপিছতে মাংসখিনি দি দিছোঁ মছলাখিনি প্ৰথমতে দি লৈছোঁ যেতিয়া এতিয়া বিশেষ একোৱে নাই আলু দিছোঁ আৰু ৰচুন আদা দিছোঁ এনেদৰেই সিজিবলৈ দিছোঁ এয়া মাংসখিনিয়ে যেতিয়া লাহেকৈ তেল এৰিছে তেতিয়া ইয়াতে আগতে ৰুকি লোৱা বিলাহীখিনিও দি দিছোঁ তাৰপিছত এইখিনি এতিয়া অলপ সময় সিজিবলৈ দিম আৰু বিলাহীখিনিও যেতিয়া ভালদৰে সিজি উঠিব তেতিয়া ইয়াতে সামান্য পৰিমাণৰ পানী দিম আৰু একেবাৰে কম জুইত এইখিনি ভাজি থাকিম তাৰপিছতে এইখিনি অলপ সময় সিজিবলৈ দিলোঁ আৰু অলপ সময় সিজোৱাৰ পিছতে মোৰ এয়া আজিৰ মাংস বনাই ৰেডি হৈ গ'ল আৰু আজি আমি এনেদৰে খালোঁ বাই আকৌ লগ পাম